সকলোকে আকৌ এবাৰ এছএমএছ মিডিয়াম ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এনসিইআৰটি ম্যাথমেটিক্স ক্লাছ 10 চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ বিষয়ে সো বাস্তৱ সংখ্যাৰ বিষয়ে জানিবলৈ হলে আমি পোনপ্ৰথমে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা ইয়াৰ লগতে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে জানিব লাগিব সো সাধাৰণতে আমি স্বাভাৱিক সংখ্যা বুলি ক'লে যে যিবোৰ সংখ্যা আমি স্বাভাৱিকভাৱে ব্যৱহাৰ কৰি থাকো যেনে 1 2 3 4 5 6 আপ টু ইনফিনিটি বা অসীমলৈকে ইয়াৰ পিছত আছে কি আমাৰ পূৰ্ণ সংখ্যা যাক ইংৰাজীত হোল নাম্বাৰ বুলি কোৱা হয় পূৰ্ণ সংখ্যা হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা যেনে 1 2 3 4 5 6 আপ টু ইনফিনিটি আৰু 0 ইয়াৰ পিছত আছে অখণ্ড সংখ্যা যাক ইংৰাজীত ইন্টিজাৰ নাম্বাৰ বুলি কোৱা হয় কেতিয়াবা আমি ইয়াক জেঠেৰে চিহ্নিত কৰো নাইবা আমি আইৰে চিহ্নিত কৰো সো অখণ্ড সংখ্যা বুলি ক'লে 0 1 2 3 4 5 আপ টু ইনফিনিটি আৰু তাৰ লগতে -1 -2 -3 -4 -5 আপ টু ইনফিনিটি লৈকে আহিব ইয়াৰ পিছত আমি ইয়াক ভাগ কৰিব বিচাৰো তেতিয়া হলে আমাৰ কি হ'ব ধনাত্মক অখণ্ড সংখ্যা নাইবা পজিটিভ ইন্টিজাৰ নাম্বাৰ পজিটিভ ইন্টিজাৰ নাম্বাৰ বুলি ক'লে সাধাৰণতে হেবোৰ সংখ্যা বুজায় যিবোৰ পজিটিভ বা ধনাত্মক যেনে 1 2 3 4 5 6 আপ টু ইনফিনিটি আৰু নেগেটিভ ইন্টিজাৰ নাইবা ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'লে সাধাৰণতে -1 -2 -3 -4 আপ টু ইনফিনিটি লৈকে বুজায় ইয়াতে আমি 0 টু পজিটিভ নকও 0 টু আমি নেগেটিভ বুলি নকও তো 0 টু কি হ'ব পজিটিভ নহয় নেগেটিভ নহয় বা ধনাত্মক নহয় ঋণাত্মক নহয় ইয়াৰ পিছত আছে পৰিমেয় সংখ্যা যে যিবোৰ সংখ্যাক আমি p / q ৰূপত প্ৰকাশ কৰিব পাৰি যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 হেবোৰ সংখ্যাক আমি সাধাৰণতে পৰিমেয় সংখ্যা বুলি কওঁ উদাহৰণ হিচাপে ক'বলৈ গ'লে 5/7 9/7 তাৰ মানে কি থাকিব ইয়াত এটা লব থাকিব আৰু এটা হৰ থাকিব সংখ্যাটো ভগ্নাংশ আকাৰত থাকিব তাৰ পিছত আছে আমাৰ অপৰিমেয় সংখ্যা যে যিবোৰ সংখ্যাক আমি p / q ৰূপত প্ৰকাশ কৰিব নোৱাৰি যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 হেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াত যদি আমি অপৰিমেয় সংখ্যাৰ উদাহৰণ হিচাপে চাবলৈ যাম তেতিয়াহ'লে √2 √3 √5 √7 এটসেট্ৰা আৰু তাৰ লগতে পাই এটা অপৰিমেয় সংখ্যা আৰু যদি এনেকুৱা এটা নাম্বাৰ থাকে যে 0.01 001 বা 0001 মানে এটাকে 0 বাঢ়ি গৈ আছে লাষ্টত ডট 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 আছে হেতু কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব ইয়াৰ পিছতহে আহিব আমাৰ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ যেটো কি হ'ব পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় তাৰ মানে কি আছে ইয়াতে প্ৰথমে যে আমি আলোচনা কৰিলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এই গোটেইখিনি সংখ্যাক আমি p / q ৰূপত প্ৰকাশ কৰিব পাৰিম যাৰ কাৰণে এই গোটেইখিনিক আমি একেলগে পৰিমেয় বুলি ক'ব পাৰি আৰু অপৰিমেয়খিনি এই গোটেইখিনিক একলগ কৰিলে আমাৰ বাস্তৱ সংখ্যা হৈ যাব গতিকে আমি ক'ব পাৰি যে বাস্তৱ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই গোটেইখিনি সোমাই থাকিব ঠিক আছে সো যেটো আমি আগতে ক্লাস 8 বা ক্লাস 9 ত আমি ইয়াৰ বিষয়ে অধিক শিকি আহিছো সো আজিৰ ভিডিওত আমি আলোচনা কৰিম ক্লাস 10 ৰ যেটো প্ৰথম চেপ্টাৰ আছে বাস্তৱ সংখ্যা ইয়াৰ বেসিক কনসেপ্টৰ বিষয়ে আলোচনা কৰিম সো বাস্তৱ সংখ্যা যাক ইংৰাজীত ৰিয়েল নাম্বাৰ বুলি কোৱা হয় ৰিয়েল নাম্বাৰস সো বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰত পোনপ্ৰথমে আমাক ইয়াত কি আহিব এইটো চেপ্টাৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ বিভাজন লেমা ইয়াতে আমাৰ আহিব এনেকুৱা যে a = bq + r যত 0 <r b তাৰ মানে যদি আমি কোনো এটা সংখ্যা হৰণ কৰো সাপোজ ধৰি লৈছো 25 এটা সংখ্যা আছে ইয়াক যদি আমি 3 ৰে হৰণ কৰো কেইবাৰ যাব 8 বাৰ যাব 8 বাৰ গলে কিমান 24 বাকি থাকিব কিমান 1 ইয়াত b হৈছে আমাৰ ভাজক তাৰ মানে ইয়াত b মান হৈছে 3 ইনটু q হৈছে আমাৰ কি ভাগফল মানে 8 আৰু r হৈছে কি ভাগহেক ইয়াতে কিমান আছে 1 এতিয়া সোৱা এতিয়া যদি আমি এটক এনেকে লিখো 0 <r r মান কিমান আছে 1 b b মান কিমান আছে 3 তাৰ মানে যেতিয়া আমি কোনো এটা সংখ্যা হৰণ কৰিম তেতিয়া ভাগহেকটো কি হ'ব ভাগহেকটো সদায় ভাজকতকে সৰু হ'ব ই কি হ'ব 0 ৰ পৰা ভাজকৰ আগৰ সংখ্যা যেটো আহিব হেতু হ'ব ইয়াৰ পিছত এটো চেপ্টাৰত আমাৰ আহিব যে থিওৰাম বা উপপাদ্য 1.3 দিয়া আছে আমাক ইয়াত যে যদি কোনো এটা সংখ্যা a স্কয়াৰ হিচাপে আমি লিখিব পাৰো তেতিয়া হলে এইটো সংখ্যা যদি p ৰে হৰণ যায় তেতিয়া হলে কি হ'ব এই সংখ্যাটো p ৰে হৰণ যাব তাৰ মানে উদাহৰণ হিচাপে যদি আমি ক'বলৈ যাওঁ সাপোজ এটা সংখ্যা আছে 36 ক আমি কি লিখিব পাৰি 6 স্কয়াৰ সো 36 ৰ মান আমি 6 ৰে হৰণ কৰিব পাৰি কেইবাৰ যাব 6 বাৰ যাব তো এতিয়া আমি যদি এটোৰ স্কয়াৰটো উঠাই দিও তেতিয়া হলে কিমান পাম 6 পাম 6 সংখ্যাটো কি হ'ব 6 সংখ্যাটো 6 ৰ মাজত হৰণ যাব একবাৰ যাব
গতিকে ক'ব পাৰি যদি a স্কয়াৰ p ৰে বিভাজ্য হয় তেতিয়াহ'লে a ও p ৰে বিভাজ্য হ'ব ইয়াৰ পিছত আমাৰ উপপাদ্য নাইবা থিওৰাম 1.4 ত আমাক প্ৰমাণ কৰিব লাগিব যে √2 এটা অপৰিমেয় সংখ্যা নাইবা ইৰেশনাল নাম্বাৰ সো ইয়াত √2 √3 √5 এই তিনিটা আমাৰ বিশেষকে ফাইনাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এইকেইটা বিশেষকে প্ৰতি বছৰে আহি থাকে নেক্সট আছে কি থিওৰাম 1.4 নাইবা 1.5 নাইবা উপপাদ্য 1.5 ত আছে যদি কোনো এটা সংখ্যাৰ হৰক আমি যদি 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m r হিত প্ৰকাশ কৰিব পাৰি তাৰ মানে সেই সংখ্যাটো যে আমি মৌলিক উৎপাদক উলিয়াও সাপোজ 8 ৰ মৌলিক উৎপাদক উলিয়ালে কিমান পাম 2 যাব 4 বাৰ 2 যাব 4 বাৰ তাৰ মানে কি 2 বাৰ তাৰ মানে 2 পূৰণ 2 পূৰণ 2 তাৰ মানে 2 টু দি পাৱাৰ 3 ইয়াৰ লগত আমি 5 টু দি পাৱাৰ 0 লিখি দিও এনেকৈ লিখি দিব পাৰিম কিয়নো 5 টু দি পাৱাৰ 0 মানে কিমান 1 সো 1 ক আমি 2 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 0 এনেকৈ লিখি দিব পাৰিম নাইবা যে এটা সংখ্যা এনেকৈ দিয়া থাকে সাপোজ 20 ক আমি লিখিলে কি পাম 2 যাব কিবাৰ 10 বাৰ 2 যাব কিবাৰ 5 বাৰ তাৰ মানে 2 স্কয়াৰ ইনটু 5 তাৰ মানে ইয়াতে কি পাইছো আমি 2 আৰু 5 পাইছো যদি কোনো এটা হৰত আমি কেৱল 2 আৰু 5 পাও তেতিয়া হলে সেই হৰটো কি হ'ব যেতিয়া আমি হৰণ কৰিম সংখ্যাটোৰ মাজত তেতিয়া পৰিসমাপ্তি হৈ যাব তাৰ মানে সংখ্যাটোৰ এটা সময়ত কি হ'ব ভাগশেষ 0 পাম পৰিসমাপ্তি হৈ যাব আৰু যদি 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m r হিৰ নহয় তেতিয়াহলে এটো কি হ'ব নিৰবধি হৈ যাব তেতিয়া এটো নিৰবধি হ'ব ইয়াৰ পিছত আছে যে যদি কোনো দুটা সংখ্যা আমি লসাগু আৰু গসাগু উলিয়াম তেতিয়াহলে লসাগু আৰু গসাগু যদি আমি পূৰণ কৰিম তেতিয়া সেই লসাগু আৰু গসাগুৰ পূৰণফলটো সদায় সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব তাৰ মানে আমি এনেকৈ লিখিব পাৰি যে লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল নাইবা গুণফল ঠিক আছে সো এইখিনি বস্তু আমাৰ এইটো চেপ্টাৰৰ বেসিক সো আমি যদি এইখিনি বস্তু ভালকে বুজিব পাৰো তেতিয়াহলে ইয়াৰ এক্সাৰসাইজখিনি আমি অতি সহজতে সমাধান কৰিব পাৰিম সো নেক্সট ভিডিওত আমি ইয়াৰ এক্সাৰসাইজ বা অনুশীলনৰ বিষয়ে আলোচনা কৰিম সো আজিৰ বাবে এইখিনি ধন্যবাদ